নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ এডুকেশ্যনলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিৰ মাজেৰে বিজ্ঞানৰ 20টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ কৰিম আৰু এইটো হৈছে অধ্যায় 1। ইয়াৰ পিছত অধ্যায় 2 আহিব, 3 আহিব, সেইবোৰ আপোনালোকে চাবলৈ নাপাহৰিব। আৰু এটা কথা কওঁ যে যদি ভিডিঅ'টি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আমি পলম নকৰি শিকোঁ আহক। প্ৰথম প্ৰশ্ন দিয়া আছে, শেলাই আৰু ভেঁকুৰ লগ হৈ লাইকেন জীৱৰ সৃষ্টি কৰে। শেলাই আৰু ভেঁকুৰ এই দুয়োটা যদি লগ হয় তেতিয়াহ'লে লাইকেন জীৱৰ সৃষ্টি কৰে। এতিয়া আহিছোঁ ধাতু আৰু অধাতুৰ উভয় ধৰ্ম দেখুৱাক ধাতুকল্প বোলে, কিন্তু ধাতু আৰু অধাতুৰ মিশ্ৰণক সংকৰ ধাতু বোলে। যদি ধাতু আৰু অধাতু দুয়োটা একে ধৰ্ম দেখুৱায়, মানে ধাতুও দেখুৱাইছে আৰু অধাতুও দেখুৱাইছে, উভয় ধৰ্ম, তাকে ধাতুকল্প বোলে। আৰু যদি ধাতু আৰু অধাতুৰ দুয়োটাক যদি আমি লগ লগাওঁ, অৰ্থাৎ মিশ্ৰণ, ধাতু আৰু অধাতুক লগ লগালে সংকৰ ধাতু হয়। পৰীক্ষাত দেখা যায় যে কাৰ্বন ডাই অক্সাইডক শুকান বৰফ কি বৰফ বোলে, বা শুকান বৰফৰ আন এটা নাম কি কাৰ্বন ডাই অক্সাইড। গতিকে কাৰ্বন ডাই অক্সাইড কেতিয়া শুকান বৰফ হ'ব? যেতিয়া -78 ডিগ্ৰী হয় তেতিয়া। আৰু এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, ইয়াৰ উপাদানক SO2 বোলে। এইটো মনত ৰাখিব লাগিব, SO2, অৰ্থাৎ শুকান বৰফৰ ৰাসায়নিক নামটো হৈছে SO2। 5 নম্বৰ, মাইকী এন'ফিলিছ মহ মেলেৰিয়া বেমাৰৰ বাহক আৰু মাইকী এইডিছ মহ ডেংগু ভাইৰাছৰ বাহক। যদি মাইকী এন'ফিলিছ মহ হয় তেতিয়াহ'লে মেলেৰিয়া, আৰু মাইকী এইডিছ হ'লে ডেংগু। 6 নম্বৰ, CNGৰ সম্পূৰ্ণ নাম কম্প্ৰেছ নেচাৰেল গেছ। 7 নম্বৰ, দৃষ্টিশক্তিৰ প্ৰতিবন্ধীসকলক, যিবিলাকে চকুৰে ভালদৰে দেখা নাপায়, ব্ৰেইল পদ্ধতিৰ দ্বাৰা শিকোৱা হয়। কাৰ্বন মন' অক্সাইডে, অৰ্থাৎ ইয়াৰ ৰাসায়নিক নাম হৈছে CO, কাৰ্বন মন' অক্সাইডে আমাৰ দেহত তেজৰ অক্সিজেন কঢ়িওৱা ক্ষমতা কমায়, অৰ্থাৎ হ্ৰাস কৰে। 9 নম্বৰ, ইনচুলিন এছাৰিকিয়া নামৰ এটা বেক্টেৰিয়া আছে, তাৰ পৰা পোৱা যায়। এতিয়া আহিছোঁ 10 নম্বৰ, প্ৰাকৃতিক গেছৰ মূল উপাদান মিথেন। এইটো বৰ ইম্পৰ্টেণ্ট। প্ৰটিনত 20 বিধ এমিনো এচিড থাকে। 11 নম্বৰ। এতিয়া আহিছোঁ 12 নম্বৰ, প্লাষ্টিকৰ আন এটা নাম ৰেজিন। 13 নম্বৰ, ইলেক্ট্ৰন ঋণাত্মক আধান, প্ৰটনৰ আধান ধনাত্মক, আৰু নিউট্ৰনৰ কোনো আধান নাথাকে। 14 নম্বৰ, আমি ব্যৱহাৰ কৰা কেমেৰাত উত্তল লেন্স ব্যৱহাৰ হয়। 15 নম্বৰ, আইৰিছে চকুত সোমোৱা পোহৰ নিয়ন্ত্ৰণ কৰে। 16 নম্বৰ, আমাৰ চকুৰ ভিতৰত থকা ৰেটিনাত ফকাচ গঠন হয়। 17 নম্বৰ, বিভৱভেদ জোখাৰ একক হ'ল ভল্ট। আমি ব্যৱহাৰ কৰা বেটাৰীত সচৰাচৰ 1.5 ভল্ট থাকে। 18 নম্বৰ, বিদ্যুৎ প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা এককটোৰ নাম হৈছে এম্পিয়াৰ। 19 নম্বৰ, বৈদ্যুতিক শক্তিৰ একক হৈছে ৱাট ছেকেণ্ড। এতিয়া আহিছোঁ 20 নম্বৰ, হাইড্ৰজেনৰ 3টা আইচট্ৰপ আছে। 1 নম্বৰ, প্ৰটিয়াম, ডাইটেৰিয়াম আৰু ট্ৰিটিয়াম। তো বন্ধুসকল, এইটো হৈছে অধ্যায় 1। ইয়াৰ পিছত অধ্যায় 2, 3 এনেদৰে আহি থাকিব। আপোনালোকে চাবলৈ নাপাহৰিব। আৰু শেষত এইটোৱে কওঁ যে ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।